নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সৰল সুত অৰ্থাৎ চিম্পল ইণ্টাৰেষ্ট। সৰল সুতৰ অংকবিলাক একেবাৰে সহজ অংক। ইয়াৰ এটাই ফৰ্মুলা আছে, যিটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি সকলোবিলাক অংক কৰিব পাৰোঁ। গতিকে প্ৰথমতে আমি ফৰ্মুলাটো চাই লওঁ আহক। যেতিয়া আমাক চিম্পল ইণ্টাৰেষ্ট অৰ্থাৎ সৰল সুত উলিয়াবলৈ দিয়ে, তেতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰোঁ। Simple interest is equal PRT by 100। এইটো সকলোৱে জানে। এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি সৰল সুতৰ পৰিমাণটো উলিয়াওঁ। যিকোনো এটা মূলধন, যিকোনো শতাংশত নিৰ্দিষ্ট এটা সময়ৰ বাবে কিমান সৰল সুত আমি পাম, সেইটো উলিয়াবৰ কাৰণে এই ফৰ্মুলাটো ব্যৱহাৰ কৰা হয়। এতিয়া P মানে হৈছে মূলধন, Pটোৱে মূলধন বুজাইছে, প্ৰিন্সিপাল। R হৈছে সুতৰ হাৰ, কিমান শতাংশ সুতৰ হাৰ আছে, সেইটো ৰেট অফ ইণ্টাৰেষ্ট বুলি কোৱা হৈছে R। তাৰপিছত Tটোৱে বুজাইছে টাইম, কিমান বছৰৰ কাৰণে বা কিমান মাহৰ কাৰণে আমি সেই পইচাটো সৰল সুতত ইনভেষ্ট কৰিছোঁ। PRT আৰু তলত 100, এইটোৱে ফৰ্মুলা। এতিয়া আমি এইটো কৰি চাওঁ। প্ৰথমতে আছে এ চাম অফ ₹6300 was lent at 5% rate for 9 years, then SI will be ৬৩০০ টকাৰ ৫% সুতৰ হাৰত কিমান টকা বুলি কৈছে? ৬৩০০ টকা। অৰ্থাৎ আমাৰ হাতত মূলধন আছে ৬৩০০ টকা। গতিকে আমাৰ হাতত মূলধন আছে ৬৩০০ টকা। ৰেটটো কিমান কৈছে? ৫% সুতৰ হাৰ বুলি কৈছে। গতিকে ৰেট আছে আমাৰ হাতত 5%। আৰু এটা কি বস্তু আছে? সময়টো আছে। কেইবছৰ বুলি কৈছে? অৰ্থাৎ টাইমটো কিমান কৈছে? 9 years। এতেকে আমাক সুধিছে কি চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব। গতিকে আমি চিম্পল ইণ্টাৰেষ্ট উলিয়াম PRT by 100। পিৰ জেগাত আমি এইটো বহাম 6300 পূৰণ আৰৰ ঠাইত 5% আৰু টাইম আছে আমাৰ হাতত 9 years, তলত থাকিলে 100। এইটো কেলকুলেশ্যন কৰিলোঁ, 0000 গুচি গ'ল। আমাৰ হাতত থাকিলে 63 পূৰণ, তলৰ একটোৰ ভেলু নাই, 5 আৰু 9 পূৰণ কৰিলে 45। আৰু 63 আৰু 45 যদি আমি এই দুইটাকে পূৰণ কৰি দিওঁ, তেতিয়া আমি পাম 2835, 2835 টকা। অৰ্থাৎ আমি কি পালোঁ? যেতিয়া আমি ৬৩০০ টকা কাৰোবাক ৫% সৰল সুতত যদি আমি 9 বছৰৰ কাৰণে ধাৰলৈ দিওঁ, তেতিয়া আমি সৰল সুত ২৮৩৫ টকা, ২৮৩৫ টকা আমি সৰল সুত হিচাপে পাম। এইটো হ'ল SI মানে চিম্পল ইণ্টাৰেষ্ট। ইমান টকা, ইমান টকাৰ কাৰণে ইমান টকা সুত পাম। কিন্তু আমাক যদি কয় ৬৩০০ টকাই ৫% সুতৰ হাৰত 9 বছৰত সৰল সুতটো যদি নুসুধি আমাক এনেকৈ যদি সোধে ইয়াৰ সবৃদ্ধি মূলটো কিমান হ'ব, তেতিয়া আমি কি কৰিম? তেতিয়া সবৃদ্ধি মূলটো উলিয়াম। সবৃদ্ধি মূলটো এমাউণ্ট বুলি কোৱা হৈছে, এমাউণ্ট। আৰু এমাউণ্টত কি কি থাকে জানেনে? প্ৰথমে এটা থাকিব আমি কিমান টকা ইনভেষ্ট কৰিছোঁ বা কাৰোবাক দিছোঁ। কিমান টকা দিছোঁ? ৬৩০০ টকা। লগত থাকিব সৰল সুত হিচাপে আমি কিমান টকা পাইছোঁ? সৰল সুত হিচাপে আমি 2835 ইমান টকা পাইছোঁ। আৰু দুয়োটা যোগ কৰিলে আমি এমাউণ্টটো পাম, সবৃদ্ধি মূলটো পাম। গতিকে দুয়োটা যোগ কৰি দিলোঁ মূলধনটো আৰু সৰল সুতটো, আৰু দুয়োটা যোগ কৰি আমি সবৃদ্ধি মূলটো পালোঁ, অৰ্থাৎ এমাউণ্টটো পালোঁ ৯১৩৫ টকা। গতিকে যেতিয়া আপোনালোকক সবৃদ্ধি মূল সুধিব, তেতিয়া আপোনালোকে প্ৰিন্সিপাল আৰু SI চিম্পল ইণ্টাৰেষ্ট দুয়োটা যোগ কৰি দিলে এমাউণ্টটো পাব। গতিকে সৰল সুত উলিয়াবলৈ আহিলে PRT by 100 কৰিলে আপোনালোকে উলিয়াব পাৰিব। কিন্তু একেটা অংককে আওপকীয়াকৈ দিয়া থাকে, বিভিন্ন টাইপত দিয়া থাকিব পাৰে। এতিয়া এইটো চাব, ২২৫০ টকাৰ মূলধন এটা 4 বছৰৰ কাৰণে সবৃদ্ধি মূল 2520 টকা হ'ল। তেন্তে সৰল সুতৰ পৰিমাণটো কিমান আছিলে? ঠিক আছে, 2250 টকা আমি মূলধন হিচাপে 4 বছৰৰ কাৰণে দি দিলোঁ, আৰু আমি সবৃদ্ধি মূল হিচাপে 2520 টকা পালোঁ। সৰল সুতটো উলিয়াবলৈ গৈছে, ইয়াত কিন্তু ৰেট অফ ইণ্টাৰেষ্টটো দিয়া নাই, সেইটো আমি উলিয়াব লাগিব। অংকটো চিম্পল ইণ্টাৰেষ্ট অৰ্থাৎ সৰল সুতেই হয়, কিন্তু এইটো আওপকীয়াকৈ আছে। গতিকে এনেকুৱা অংক থাকিলে কি কৰিব? প্ৰথমতে আমি চাম আমাৰ হাতত কি কি আছে। আমাৰ হাতত মূলধন আছে। কিমান টকা আছে? 2250 টকা আমাৰ হাতত মূলধন আছে। আমাৰ হাতত সময় আছে, আমি 4 বছৰৰ কাৰণে 2250 টকা ইনভেষ্ট কৰিছোঁ। আৰু ফাইনেলি 4 বছৰ হৈ যোৱাৰ পিছত আমি কিমান টকা পাইছোঁ? 2520 টকা। 2250 টকা ইনভেষ্ট কৰি আমি ইমান টকা পাইছোঁ। অৰ্থাৎ এইটো হৈছে সবৃদ্ধি মূল, কাৰণ ইয়াত মূলধনটো সোমাই আছে আৰু যিটো আমি সৰল সুত লাভ কৰিম সেইটো ইয়াৰ লগত যোগ হৈ আছে, ইয়াৰ লগত মানে মূলধনটোৰ লগত। গতিকে
আমাৰ হাতত এমাউণ্টটো আছে, এমাউণ্ট মানে কি প্ৰিন্সিপালটো আছে আৰু সৰল সুতৰ পৰিমাণটো আছে। গতিকে মূলধন আৰু সৰল সুত দুয়োটা যোগ কৰি আমি সবৃদ্ধি মূলটো পাইছোঁ কিমান 2520 টকা। গতিকে মূলধন, সময় আৰু এমাউণ্ট অৰ্থাৎ সবৃদ্ধি মূলটো আমি পাইছোঁ। এতিয়া আপোনালোকে চাব, এই এমাউণ্টটোৰ পৰা আমি এটা বস্তু নিজে উলিয়াই ল'ব পাৰিম। কি উলিয়াই ল'ব পাৰিম? সৰল সুত। কেইটকানো আমি সৰল সুত পালোঁ, ইয়াতে ওলাই যাব। কেনেকৈ উলিয়াব? ফৰ্মুলাটো মই লিখি দেখুৱাইছোঁ। আমাৰ হাতত এমাউণ্ট কিমান আছে 2520, প্ৰিন্সিপাল আমাৰ হাতত কিমান আছে 2250 টকা, 2250 প্লাছ SI অৰ্থাৎ সৰল সুত। সৰল সুতটো আমি উলিয়াবলৈ গৈ আছোঁ। সৰল সুত কেইটকা পালোঁ, কেনেকৈ উলিয়াম? সৰল সুত 2520 টকাৰ পৰা 2250 টকা বিয়োগ কৰি দিলে আমি সৰল সুতটো পাই যাম। অৰ্থাৎ 2250 টকা ইনভেষ্ট কৰোঁতে আমি 2520 টকা পালোঁ, অৰ্থাৎ 2200তকৈ বেছি হৈ গ'ল। বেছিটো হ'বই, কাৰণ আমি সুতটো লাভ কৰিছোঁ। কেইটকা সুত লাভ কৰিছোঁ? ইয়াৰ পৰা এইটো বিয়োগ কৰি দিলোঁ 270 টকা আমি সৰল সুত হিচাপে লাভ কৰিছোঁ। কিমান টকা ইনভেষ্ট কৰিছিলোঁ? 2250 টকা, আৰু 270 টকা সৰল সুত হিচাপে লাভ কৰিলোঁ, আৰু দুয়োটা লগ হৈ এমাউণ্ট হৈছিলেগৈ 2520 টকা। অৰ্থাৎ এমাউণ্টৰ পৰা মূলধনটো বিয়োগ কৰি দিলে সৰল সুতৰ পৰিমাণটো ওলাই যায়। এতিয়া আমাৰ অংকটো কৰাত সহজ হ'ব। আমাক উলিয়াবলৈ দিছে কি সৰল সুতৰ হাৰটো কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট আছিলে। গতিকে আমি নাজানো, এতিয়া উলিয়াম কেনেকৈ? সেই আগৰ দৰে আমি সৰল সুতৰ ফৰ্মুলাটো লিখি ল'ম। ফৰ্মুলা কি আছিলে? SI PRT/100। সৰল সুত কিমান আছিলে? অলপ আগত উলিয়াইছোঁ 270 টকা। অৰ্থাৎ সৰল সুত হিচাপে আমি 270 টকা লাভ কৰিছোঁ। প্ৰিন্সিপাল আমাৰ হাতত আছিলে 2250 টকা, গতিকে লিখি দিলোঁ। ৰেটটো আমি নাজানো, এইটো আমি উলিয়াম। সময় আমাৰ হাতত আছিলে 4 বছৰ, গতিকে 4 তলত থাকিলে 100, আৰু এইটো কেলকুলেশ্যন কৰি দিলে ওলাই যাব। এইটো 0 এইটো 0 গুচি গ'ল, 2 কৰিলোঁ ইয়াক, 2 কৰিলোঁ ইয়াক, 5 ইয়াক কৰিলোঁ, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 45 বাৰ 225 গুচি গ'ল। ইফালে 45 2 পূৰণ হ'ব, 90 থাকিলে লগত R থাকিলে, Rটো আমি কিমান নাজানো, ইয়াক আমি উলিয়াম। এইফালে 270 থাকিলে 270, ইফালে থাকিলে 90 R, এইটোক যদি কৰোঁ Rটো থাকিলে ইফালে 90টো তললৈ গুচি আহিব, 270 তলত 90টো গুচি আহিব, 0 0 গুচি যাব, 9 3 গুণ 27, গতিকে ৰেট অফ ইণ্টাৰেষ্টটো 3%। গতিকে এই SIটো উলিয়াই লোৱাৰ কাৰণে আমি ৰেটটো উলিয়াই ল'ব পাৰিম। গতিকে সৰল সুতৰ এনেকুৱা অংক আহে। এতিয়া আমি আৰু এটা আলোচনা কৰিম। ইয়াত কৈছে যে certain sum is invested on simple interest if it dwells in 10 years. What is the rate of interest? নিৰ্দিষ্ট পৰিমাণৰ মূলধন এটা মূলধন আছে, কিমান আছে আমাক কোৱা নাই, আৰু তাক কি কৰিছে 10 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে, বা ধাৰলৈ দিছে, বা কাৰোবাক দিছে। আৰু তাৰপিছত কি হৈছে 10 বছৰৰ পিছত এই মূলধনটো, যিটো মূলধন আছিলে আমাৰ হাতত, সেইটো 3 গুণ বৃদ্ধি হৈছে, আৰু আমি উলিয়াব লাগে সৰল সুত কিমান। গতিকে এনেকুৱা অংক আহিলে আপোনালোকে কেনেকৈ কৰিব? যিহেতু আমাৰ হাতত মূলধন কি আছে আমাক দিয়া নাই, আমি সেইকাৰণে ধৰি ল'ম। ছাপ'জ মূলধন আমাৰ হাতত 100 টকা আছিলে, টাইম দিছে 10 years, ৰেট অফ ইণ্টাৰেষ্টটো আমাক উলিয়াব দিছে, আৰু আমাৰ হাতত কি আছে কৈছে যে 10 বছৰৰ মূৰত এই মূলধনটো, কোনটো মূলধন, এই 100 টকাটো 3 গুণ বৃদ্ধি হয়, অৰ্থাৎ 3 গুণ বৃদ্ধি হয়। গতিকে প্ৰথমতে 100 টকা আছিলে, এই 100 টকাটো 3 গুণ বৃদ্ধি হ'লে কিমান হ'ব? 100 টকাটো 3 গুণ বৃদ্ধি হ'লে 300 টকা হ'ব। প্ৰথমতে 100 টকা আছিলে, সৰল সুত যোগ হোৱাৰ কাৰণে 300 টকা হ'ল, বাঢ়ি গ'ল। সুতটো যোগ হ'লেতো বাঢ়িবই। কিমান টকা বাঢ়িলে? 200 টকা এটা বাঢ়ি গ'ল। প্ৰথমে 100 টকাই আছিলে, সবৃদ্ধি মূল অৰ্থাৎ সৰল সুতটো যোগ কৰাৰ কাৰণে 300 টকা হ'ল, অৰ্থাৎ 200 টকা আমি সৰল সুত হিচাপে পালোঁ। গতিকে এতেকে SI চিম্পল ইণ্টাৰেষ্ট আমি 200 টকা পালোঁ। এই চিম্পল ইণ্টাৰেষ্টটো মূলধনৰ লগত যোগ হৈ যোৱাৰ কাৰণেতো 300 হ'ল, আৰু সেইটো ইয়াত কৈছে যে 3 গুণ বৃদ্ধি হৈ যায়। গতিকে সৰল সুত আমি 200 টকা পালোঁ। গতিকে আমাৰ হাতত সৰল সুত আছে, ৰেটটো আমি উলিয়াম। এতেকে চিম্পল ইণ্টাৰেষ্ট PRT/100, চিম্পল ইণ্টাৰেষ্ট কিমান আছে আমাৰ হাতত 200 টকা, প্ৰিন্সিপাল কিমান আছে আমাৰ হাতত ধৰি লৈছিলোঁ 100 টকা বুলি, ৰেটটো আমাৰ হাতত নাই, আমি নিজে উলিয়াম। টাইম আমাৰ হাতত আছে কিমান 10 বছৰ, তলত থাকিলে 100, গতিকে 100 গুচি গ'ল, ইফালে থাকিলে 200, ইফালে থাকিলে 10 আৰু R।
আৰু আৰটো এইফালে থাকিলে 200 10টো ইয়াৰ তললৈ গুচি আহিব 10 20 10 200 কৰিলে 20 এতেকে ৰেট অফ ইণ্টাৰেষ্টটো আমি উলিয়ালোঁ 20%। গতিকে সৰল সুতৰ অংকবোৰ এনেদৰে কৰে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হ'ব। পুনৰ এটা ভিডিঅ'ত আমি কম্পাউণ্ড ইণ্টাৰেষ্ট আলোচনা কৰিম। গতিকে আজিলৈ ইমানে, ধন্যবাদ।